নমস্কাৰ, বহুত দিনৰ মূৰত আপোনালোকক মোৰ অন্য এটা ভ্লগলৈ স্বাগতম জনাইছোঁ। আৰু আজি মোৰ এটা সপোনৰ বস্তু কিনিবলৈ যাবলৈ ওলাইছোঁ আৰু সেইকাৰণে ভাবিলোঁ আপোনালোকৰ কাৰণে ব্লগটো বনাই দিওঁ আৰু আপোনালোকেও চাই থাকক ভিডিঅ'টো যে আজি মই কি জীৱনৰ সপোন এটা পূৰ কৰিবলৈ যাবলৈ ওলাইছোঁ। এয়া যাবলৈ আহিছোঁ, কিন্তু ৰিম'টৰ আচলতে এয়া বেটেৰী নাই, কাম নকৰে, এভাগে খুলিব লাগিব। সপোনটো পূৰাবলৈ লগৰ বন্ধু এজনকো লৈ যাওঁ, আমি একেলগে কাম কৰোঁ আৰু তেওঁলৈ মই বৰ্তমান ৰৈ আছোঁ। অঁ ছাৰ পালেহি, বৰ ধুনীয়াটো হৈ আহিছে দেই ছাৰ। ব'লক আজি আপোনাৰ বস্তু লাগি ল'বলৈ। তাকে আজি কি হয় আৰু চাওঁগৈ। বহু বছৰৰ পাছত আমাৰ শিৱসাগৰৰ 4 লেনৰ কামখিনি অলপমান আগবাঢ়িছেগৈ আৰু সপোনটো পূৰাবলৈ দোকানখনত আহি গ'লোঁ আৰু আচলতে দোকানতে কাম আছে। কি কাম আছে আপোনালোকক মই জনাই আছোঁ। যিটো বস্তু ল'ম সেই বস্তুটো আচলতে মই অলপ দিনৰ আগতে আহি অৰ্ডাৰ কৰি গৈছিলোঁ আৰু পাৰ্টছসমূহ ইতিমধ্যে আহি পাইছেহি। আৰু এইটো হৈছে কেবিনেটটো। এইটো চাওক, আচলতে মই এটা PC বিল্ড কৰিব দিছিলোঁ ইয়াতে আৰু এইটো আজি এছেম্বল কৰা হ'ব ইয়াতে। আৰু ইয়াৰে দাদা এজনে মেচিনটো এছেম্বল কৰিছে। আচলতে কি ক'ম, মানে মোৰ জীৱনৰ এটা বহুত ডাঙৰ সপোন আজি মোৰ পূৰ হ'বলৈ গৈ আছে। বন্ধুসকল, ইতিমধ্যে মোৰ PCটো বিল্ড হৈ গৈছে আৰু RGB লাইটখিনিৰ কাৰণে PCটো খুব ধুনীয়া আৰু মৰম লাগিছে। আচলতে PCটো মই মোৰ ভিডিঅ' এডিটিং আৰু গ্ৰাফিক্স ডিজাইনিঙৰ কাৰণে লৈছোঁ আৰু ইয়াতে মই ৰাইজেনৰ প্ৰচেছৰ ইউজ কৰিছোঁ আৰু প্ৰচেছৰখন হৈছে Ryzen 7 5700G। আৰু যদি সম্পূৰ্ণ PCটোত মই কি বস্তু ব্যৱহাৰ কৰিছোঁ আপোনালোকে জানিব বিচাৰে তেনেহ'লে কমেণ্ট কৰিব, মই সুকীয়াকৈ আন এটা ভিডিঅ' আপোনালোকৰ কাৰণে বনাই দিম। ইতিমধ্যে আমাৰ বস্তুটো কাম হৈ গৈছেগৈ আৰু মই এবাৰ দোকানখনক দেখাই দিছোঁ আপোনালোকক। দোকানখনৰ নামটো হৈছে লেণ্ডমাৰ্ক ছিষ্টেমছ আৰু এইখন আমাৰ শিৱসাগৰতে আছে। ইয়াতে আপোনালোকে আহিব পাৰে। ইয়াত আপোনালোকে প্ৰিণ্টাৰৰ পৰা আদি কৰি লেপটপ, ডেস্কটপ, মোবাইল, DSLR কেমেৰা সকলোখিনি ইয়াতে পাব। ছেটআপ হৈ গ'ল, গাড়ীত আনি উঠালোঁ আৰু আমাৰ শেখৰ আছে লগতে। শেখৰ এতিয়া পূৰা পাৰ্টি খাব লাগে আৰু বস্তু এটা বিচাৰি একদম মাথা বিষাই গৈছেগৈ। বস্তুটো হ'ল যে মানে কম্পিউটাৰত যিটো চকেট থাকে সেই চকেটটো মোৰ আহিছে মানে আমেৰিকান চকেট, আৰু আমেৰিকান চকেটটো ইণ্ডিয়ান চকেট কনভাৰ্টাৰ এটা লাগে মোক, আৰু সেইটো মানে য'ত কম্পিউটাৰ লৈছোঁ তাত নাপায়। আৰু সেই চকেটটো মই ইলেক্ট্ৰনিক্স দোকান বিচাৰি শিৱসাগৰত চলাত কৈ দিছোঁ, নাই ক'তোৱে পোৱা নাই। একদম এতিয়া মাথা বিষাই গৈছেগৈ, ভোকো লাগিছে। এই লাষ্ট এখনত লগৰটোক পঠিয়াইছোঁ আৰু বোলো খবৰটো কৰিয়া, যদি নাপাওঁ আৰু ডাইৰেক্ট খোৱা জেগালৈ। ফাইনেলি লগৰটো এইটো পাই আনিলে। এইটো হৈছে চকেটটো। ক'ত পালাগৈ এইটো? সূৰ্য ইলেক্ট্ৰনিক্স। ঘৰৰ মোকে এতিয়া খাওঁগে এতিয়া আমাকো কিবা এটা খুৱাব এতিয়া আৰু পাৰ্টি হিচাপে। ভোক লাগিছে বাৰু, এতিয়া পাৰ্টি খুৱাব এতিয়া। আহি পালোঁ জুইশাল। এইখনলৈকে তুমি কি আহিছা নেকি আগতে? হয় নেকি? কেইদিন হৈছে? 5 দিনমান হৈছে। আচ্ছা, তো আজি খাই চাওঁ ময়ো ইয়াতে কেনেকুৱা লাগে। জুইশালৰ ভিতৰলৈ সোমাই আহিলোঁ। ভিতৰটো দেখি আচলতে সঁচাই মোহিত হৈ পৰিছোঁ। গোটেই ভিতৰটো আচলতে কাঠেৰে বনোৱা, কাঠেৰে সজোৱা, খুব ধুনীয়া লাগিছে আচলতে দেখি। ঔৰা পানী খাই কি কৰিছা হয়? এতিয়া ল'লোঁ পনীৰ ফ্ৰাইড ৰাইচ আৰু এই চব হৈছে ইয়াৰ কাৰণে। ই হৈছে নিৰামিষভোজী, হৈছে কেইমাহমানলৈ বোলে নিৰামিষভোজী হয় আৰু সেইকাৰণে আজি ল'ব লগা হৈছে মই এয়া। চিকেনৰ আইটেম খাবলৈ নাপালে মানে ভাল নালাগে। কেলৈ নকম, কিমান দিনলৈ এইটো হ'ব? অজ্ঞাত বাস কিমান দিনৰ কাৰণে? 3 মাহৰ কাৰণে বাৰু। 3 মাহ অকলে খাম নেক্সট টাইম আহি। স্নিগ্ধ প্ৰতি ভৰালীয়ে লৈছে প্লেটত পনীৰ ফ্ৰাইড ৰাইচ, ওপৰত ধুনীয়াকৈ চচ দি লৈছে। খাই চাওঁ কেনেকুৱা হয়। কেনেকুৱা ভৰালী, ঠিকে আছেনে টেষ্টটো? ঠিকে আছে, খালি পনীৰৰ চাইজটো ইয়াত সৰু কৰিলে। পনীৰ চাইজটো ডাঙৰ হ'লে খাই বেছি ভাল লাগে। আৰু লগত চাটনি এটা, চাটনি নহয় এইটো আচাৰ টাইপ, সেইটো ভাল লাগিছে। বঢ়িয়া। আমি আকৌ এদিন ভালকৈ চিকেন খাবলৈ আহিম। এতিয়া চিকেন খাবলৈ আহিব লাগিব। চিকেন ভালকৈ খাম, নহ'লে ভাতো খাবলৈ আহিম, ভাতৰ থালি। আপোনালোক জনাই আছোঁ, ৰিভিউটো জনাম বাৰু আমি দেই। খাই ভালেই লাগিলে, খালি বাকী আইটেম যিখিনিও মানে টেষ্ট কৰিব লাগিব। টেষ্ট কৰিলে গম পাম কেনেকুৱা হয়। কিন্তু পনীৰ ফ্ৰাইড ৰাইচটো আপোনালোকে আহি খাব পাৰে, ঠিকে আছে। আৰু জেগাটোতো আপোনালোকে যদি শিৱসাগৰ হয় বহুতে গম পাইছেই চাগে। তলাতল হ'লে আপোনালোকে এইফালে সোমাব নহয়, মই এইখিনিতে দেখিব আৰু মোৰ গেটখনৰ একদম ওচৰত, মোৰ গেটখনৰ ওচৰত।
ইতিমধ্যে আহি শেখৰৰ ঘৰৰ ওচৰ পালোহি আৰু শেখৰক এতিয়া মই বিদায় দিম আৰু মই খুব ধুনীয়া চক গৈছাগৰ পুখুৰী পাৰত আছোঁ ভিউটো চাওক না কি ধুনীয়া যেন চুই দিম ইয়াত চাওক না কি ধুনীয়া ভিউ আৰু মই ভিডিঅ'টোৰ শেষত চিনেমেটিক শ্বট এটা লগাই দিম বাৰু আপোনালোকৰ কাৰণে শেখৰ বাই 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 গাইছ আৰু যদি আপোনালোকে চেনেলটো নতুন তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আজিলৈ বাই বাই পুনৰ এটা অন্য ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বিদায়